লগতে কাৰ্বি আংলঙৰ ডিফুটো সাহিত্য পৰিষদৰ উদ্যোগত উলহ মালহৰে উদযাপন 59 সংখ্যক শিক্ষক দিৱস। পশ্চিম কাৰ্বি আংলং জিলা হামৰেণতো 59 সংখ্যক শিক্ষক দিৱস উলহ মালহৰে উদযাপন। জিলাবাসীৰ বাবে ভাল খবৰ, ডিফুলৈ অবৰ্ণনীয় যাতায়াতৰ পৰা অচিৰে মুক্তি পাব। ডিফু মাঞ্জা পথ হ'ব 4-লেনযুক্ত পথ, ক'লে মুখ্য কাৰ্যবাহী সদস্যই। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ ডিফুটো সাহিত্য শাসিত পৰিষদৰ উদ্যোগত উলহ মালহৰে উদযাপন 59 সংখ্যক শিক্ষক দিৱস। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ উপজাত দিনক সুঁৱৰি ডিফু আৰ্বৰেটাম কনফাৰেন্স হলত জিলাখনৰ বহু শিক্ষকৰ উপস্থিতিত শিক্ষক দিৱস উদযাপন কৰে চৰকাৰীভাৱে। কাৰ্বি সাহিত্য শাসিত পৰিষদৰ উদ্যোগত উদযাপিত শিক্ষক দিৱস অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে শিক্ষকসকলৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে। ভাষণত মুখ্য সদস্যগৰাকীয়ে সমগ্ৰ জিলা শিক্ষা অনুষ্ঠানসমূহত গুণগত শিক্ষাৰ প্ৰসাৰৰ ওপৰত জোৰ দি সেইমতে শিক্ষাৰ সুস্থ পৰিৱেশ গঢ়ি তোলাৰ বাবে শিক্ষকসকলক আহ্বান জনায়। ভাষণত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ভেঞ্চাৰ স্কুল কলেজসমূহৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। ভাষণত তেখেতে কৈছে যিসমূহ শিক্ষা অনুষ্ঠান এতিয়াও প্ৰাদেশিকৰণ হোৱা নাই অথচ শিক্ষানুষ্ঠানখনত ছাত্ৰ ছাত্ৰী যথেষ্ট সংখ্যক আছে, তেনে শিক্ষা অনুষ্ঠানসমূহক প্ৰাদেশিকৰণৰ বাবে অসম চৰকাৰৰ সৈতে আলোচনা বিলোচনা কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। উল্লেখ্য যে আজি এই শিক্ষক দিৱস অনুষ্ঠানত জিলা উচ্চ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংতি, কাৰ্যবাহী সদস্য অমৰ সিং টিছো, কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপি, কাৰ্যবাহী সদস্য খন সিং টকবি প্ৰমুখ এমএচিসকল তথা জিলাখনৰ বিভিন্ন শিক্ষা অনুষ্ঠানৰ শিক্ষকসকল উপস্থিত থাকে। উল্লেখ্য যে এই অনুষ্ঠানতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ শীৰ্ষ 10টা স্থানত দখল কৰা অনন্দিতা কলিতা আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত শীৰ্ষস্থান দখল কৰা শ্ৰুতি জৈনক আনুষ্ঠানিক সম্বৰ্ধনা জনোৱা হয়। কৃষ্ণ আজি জন্মদিন টিচাৰ্ছ ডে চেলিব্ৰেশ্যন কৰিছে, গোটেই ভাৰতে আজি চেলিব্ৰেশ্যন কৰা হয়। এতিয়া আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আজি টিচাৰ্ছ ডে'টো চেলিব্ৰেশ্যন কৰা হৈছে। আৰু সেই টিচাৰ্ছ ডে' দিনতে আমি কাৰ্বি আংলঙৰ যিমানখিনি স্কুল প্ৰভিঞ্চিয়েলাইজ হোৱা নাই, এই এনৰলমেণ্টটো আছে, কিন্তু এনৰলমেণ্ট আছে, ষ্টুডেণ্টবিলাকো আছে, গতিকে এটা প্ৰভিঞ্চিয়েলাইজ হোৱা নাই নৰ্মছ কিছুমান নপৰাৰ কাৰণে। গতিকে আমি অসম চৰকাৰৰ লগত আহিছোঁ যাতে টিচাৰ্ছবিলাকক শিক্ষয়িত্ৰীবিলাকে কোনো অসুবিধা নোহোৱাকৈ তেওঁলোকৰ যাতে ডিপ্ৰাইভ নহয়, তাৰ কাৰণে আমি অসম চৰকাৰৰ লগত আলোচনা কৰিছোঁ, তেওঁলোকৰ সেই সুবিধাটো দিয়া হ'ব বুলি তেখেতসকলে কৈছে। আৰু কাৰ্বি আংলঙত যিমানখিনি স্কুল আছে LP, ME, হাই স্কুল, গুণোৎসৱৰ যিটো ৰিপৰ্টৰ মতে সেই এছেছমেণ্ট মতে গোটেইখিনি স্কুলত আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন পালে প্ৰায় 60 কোৰ্চৰ ওপৰত সেই স্কুলবিলাকৰ সেইটো আমি সেই ফাণ্ডটো ডাইৰেক্ট গ'জ টু SMC স্কুল মেনেজিং কমিটি, তেওঁলোকেহে কামটো কৰা হ'ব। আৰু টকাটো আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা পঠাই দিম, স্কুল মেনেজমেণ্ট কমিটিয়েহে গোটেইখিনি সুবিধা দিয়া হ'ব। আৰু আমি নেশ্যনেল এডুকেশ্যনৰ পলিচি, সেই পলিচি ইয়াতে ৱেলকাম কৰিছোঁ, যাতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত যিটো এডুকেশ্যন পলিচি যিটো লৈছে, যে স্থানীয় যিবিলাকৰ বাহিন্দা নিজৰ কালচাৰৰ ওপৰত, নিজৰ লেংগুৱেজৰ ওপৰত যিটো ইম্পৰ্টেণ্ট দিছে, গুৰুত্বপূৰ্ণ দিছে, সেইটো আমি অহা ডিচেম্বৰ মাহত কাৰ্বি আংলঙত যিমানখিনি স্কুল আছে আমি কাৰ্বি লেংগুৱেজ শিকাবৰ কাৰণে, কাৰ্বি ভাষা শিকাবৰ কাৰণে আমি কেন্দ্ৰ চৰকাৰৰ পৰা আমি নিউ পোষ্ট আমি পাম বুলি আশা কৰিছোঁ।
মংগলিংহি ৰিপৰ্ট কাপ নিউজ। সমগ্ৰ দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে পশ্চিম কাৰ্বি আংলং জিলা হামৰেনতো উলহ মালহৰে উদযাপন কৰা হয় 59 সংখ্যক শিক্ষক দিৱস। সমগ্ৰ দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে পশ্চিম কাৰ্বি আংলং জিলা হামৰেনতো উলহ মালহৰে উদযাপন কৰা হয় 59 সংখ্যক শিক্ষক দিৱস। কোভিড-19 মহামাৰীৰ বাবে স্কুল কলেজ আদি শিক্ষা প্ৰতিষ্ঠান বন্ধ থকাৰ বাবে সীমিত সংখ্যক শিক্ষক তথা শিক্ষক কৰ্মীৰে কাৰ্বি পৰিষদৰ উদ্যোগত হামৰেন উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত উদযাপন কৰে শিক্ষক দিৱস। বিদ্যালয়খনৰ অধ্যক্ষ সিংকুৰ পৌৰোহিত্যত অনুষ্ঠিত শিক্ষক দিৱস অনুষ্ঠানত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণে মুখ্য অতিথি হিচাপে যোগদান কৰে। সভাত উপস্থিত থাকে সীমান্ত উন্নয়নৰ অধ্যক্ষ ৰিচাৰ্ডছন হানছে, মাইনৰিটি বৰ্ডৰ অধ্যক্ষ জয় সিং টিছো আৰু সহ স্কুল কৰ্মীৰ পৰিদৰ্শক কাথাৰচন ইংটি। সভাত শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জীৱন কীৰ্তি শ্ৰদ্ধাৰে সুঁৱৰি ভাষণ আগবঢ়াই উপস্থিত অতিথিবৃন্দই teacher di polo thanbang amni da khamran bangke west benglong district education department se da khamran high secondary rong pini pangrum polo chitong ugali ke chitong e da lam thile bangke non no so ke so covid-19 puta pasi social distancing maintain kok pasi ka doi bang koro pho teacher tum chitong se alang tum pen are da ka luhi tum da board chairman board chairman tum board chairman minority chairman da school meeting committee president danglok lapan rong khang BPO tanai tong don lapan Eastern College of Assistant Professor nai tong don kadoi belang tum ji tong sar tum pen lang tum phan lam the thini ni than posi pini so mai bang pe kok lo anchal হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাপ নিউজ। কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্তৰ পৰা বাহনত ডিফু মাঞ্জা পথেৰে সদৰ চহৰ ডিফুলৈ অহা সকলৰ বাবে নিশ্চয় ভাল খবৰ। ৰাষ্ট্ৰীয় মানদণ্ডত নিৰ্মাণ হ'ব পথ। বিগত বছৰ কেইটাত দায়সৰা প্ৰক্ৰিয়াৰে পথ নিৰ্মাণ কৰা চিম্প্লেক্স কোম্পানীক আঁতৰাই দি ৰাষ্ট্ৰীয় মানদণ্ডৰে পথ নিৰ্মাণ কৰা হ'ব। পথৰ সোঁমাজত ডিভাইডাৰ থাকিব, ষ্টেট লাইট থাকিব আৰু এই পথছোৱা নিৰ্মাণ হ'ব ডিফু লামটিং ৰোডৰ ভাৰতীয় ষ্টেট বেংকলৈ। হয়, সমগ্ৰ চহৰখনৰ বিভিন্ন দিশ বিশেষকৈ পথসমূহ উন্নত মানদণ্ডৰে নিৰ্মাণ কৰি সমগ্ৰ ডিফু চহৰখনকে আলোকিত কৰি তুলিছে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত। ইতিমধ্যে ডিফু পৌৰসভাই উত্তৰ পূৰ্বাঞ্চল জনৰ ফাৰ্ষ্ট এড গ্ৰ'ভাৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ আঁৰতে মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ নিৰবিচ্ছিন্ন প্ৰচেষ্টা বুলিও সাংবাদিকৰ আগত মতামত ব্যক্ত কৰিছিল ডিফু পৌৰসভাৰ অধ্যক্ষ ৰাহ ৰয়। চৰকাৰে অনুমোদন দিলে যে মাঞ্জাটোৰ বিৰলালৈকে ইয়াত 2 লাইন হ'ব, চিম্প্লেক্সো আমি কেঞ্চেল কৰিলোঁ। তাৰপিছত অসম চৰকাৰৰ পৰা আমি স্পেচিয়েল পেকেজৰ জৰিয়তে সেইটো আমি বনোৱা, কাৰণ সেইটো ব্লেকলিষ্ট কৰা হৈছে। আগত চিম্প্লেক্স যিটো কৰা হৈছে সেইটো নেশ্যনেল ষ্টেণ্ডাৰ্ড হ'ব। তাত ৰিফ্লেক্টৰ থাকিব, ৰোড ফাৰ্নিচাৰ থাকিব আৰু ষ্ট্ৰিট লাইট থাকিব। আৰু বিৰলাৰ পৰা ফৰেষ্ট অফিচলৈকে SDBN অফিচলৈকে এটা 4 লাইন হ'ব, ডিভাইডাৰ হ'ব, তাৰপিছত ষ্ট্ৰিট লাইট হ'ব, ফুটপাথ হ'ব, ড্ৰেইন হ'ব, ৰেলিং হ'ব। তাৰপিছত ফৰেষ্ট অফিচৰ পৰা পোষ্ট অফিচলৈকে ৰেলৱে ষ্টেচন যোৱা আৰু বেংকলৈ যোৱা মিডিল কলেজত যোৱা ৰাস্তা তাতলৈকে ফ্লাইঅভাৰ হ'ব। সেইটো অসম চৰকাৰৰ পৰা আমি অনুমোদন কৰা হৈছে। আমি সোনকালে 15 তাৰিখমান আগত নহ'লে 20 তাৰিখে আমি এইটো ঢালাই স্থাপন কৰিম। অৰুণ লেখে ৰিপৰ্ট কাপ নিউজ। কৰোনা
টনাটংকৰ মাজতে পাহাৰীয়া ৰাজনীতিত এতিয়াৰে পৰা আৰম্ভ হৈছে নিৰ্বাচনৰ বঁটা কাৰ্বি আংলঙৰ আঞ্চলিক দল ASTC আৰু কংগ্ৰেছত আৰম্ভ হৈছে গৰা খহনীয়া মহামায়া পৰিষদ সমষ্টি এলেকাত কংগ্ৰেছ ASTC তথা নিৰ্দলীয় 30 গৰাকী সমৰ্থক বিজেপিত কৰিছে যোগদান সমষ্টিটোৰ নাৰলং আটিত শুক্ৰবাৰে হোৱা বিজেপিৰ সম্প্ৰসাৰণ সভাত এই সকল বিজেপিক আনুষ্ঠানিকভাৱে বিজেপিয়ে জনোৱা হয় উষ্ম আদৰণি হয় পাহাৰীয়া জিলা কাৰ্বি আংলঙত আৰম্ভ হৈছে নিৰ্বাচনী পৰিৱেশ লগে লগে আৰম্ভ হৈছে বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ সমৰ্থকৰ মাজত দল বাগৰা ৰাজনীতি মহামায়া পৰিষদ সমষ্টিৰ অন্তৰ্গত নাৰলং আটিত শুক্ৰবাৰে পুৱা প্ৰায় 11 বজাত আৰম্ভ হয় বিজেপিৰ সম্প্ৰসাৰণ সভা মুখ্য অতিথি হিচাপে এই সভাখনিত উপস্থিত থকা সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য তথা মহামায়া পৰিষদৰ জনপ্ৰতিনিধি লুনসিং তেৰণ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা VDC অধ্যক্ষ অৰ্চন ৰংপি তথা BLCC চামিলাংছুৰ অধ্যক্ষ উপস্থিত কংগ্ৰেছ ASTC তথা নিৰ্দলীয় 30 গৰাকী সমৰ্থকে সদল বলে কেৰুৱা দলত যোগদান কৰে সভাত এই সকল লোকক সাদৰে আদৰণি জনায় বিজেপিয়ে উল্লেখ্য যে উক্ত সভাত মহিলাসকলক শাৰী আৰু পুৰুষসকলক চোলা প্ৰদান কৰা হয় মানে থেগুনলং lo bang phan kirap pinini lai hui thegunlong bom la tang tang dun bom tame agada kirap talong nang ni aplang ke do bom ke pia song kasi non ni lidak kolang ni CM salo ne CM kirang ning kang sampen bang long thegunlong lai hui kirap pinini ke kona joini ni ditang kola BJP pe ani ta Congress pe na wa tu me ye ko sang ho phan ni king sam pen ki pon ki chok ki mi pen rat phan kra pon the ka jok si ni da pin ke Congress pen tu BJP na khwa dun jok pen ning kang sam pen ki mi yen sara phan la si ta ning kang sam si na dun BJP dun pin ken ta BJP in ke bang ke la pelo mane ni dia aplang ke do bom ke ऐसे हैं से दो बम चिता में अलांग तुम रिक्लेम की चौके किताब में चौके आए तुम भान रिक्लेम दाम निंग किताब में निंग किताब गुंडिया जॉइन सी तीन यार के ऐसे हैं बेस्ता में तू भी तीन बंग बंग जोई लो नीली नीलेंग डॉग दे लहेलो नीलेंग डॉग दे नहीं बंग के पार्टी ही यान पची भोंग पची चो आई हुआ जॉइन पेन हेम्प्रे का निंग डॉग दे बंग बाहिब तावी हेम्प्रे का फान एरोंग एरु के बंग फुटा चिंग होंदु kita mi kiklaim kita matum jongsi kiya pun matum jongsi chokje berarti kitia ta nisana kam chunche asinon anta chunche bom langhinor pra dostong copy report ka news সমস্যা এটি সমবাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো
পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলং জিলাৰ কাৰ্বি লামমেট আমিৰ হামৰেন শাখা প্ৰথমটো কাৰ্যনিৰ্বাহক সভা শুক্ৰবাৰে হামৰেন মিন বিভাগৰ ট্ৰেইনিং হলত অনুষ্ঠিত হৈ যায় পশ্চিম কাৰ্বি আংলং জিলাৰ কাৰ্বি লামমেট আমিৰ হামৰেন শাখাৰ প্ৰথমটো কাৰ্যনিৰ্বাহক সভা শুক্ৰবাৰে হামৰেন মিন বিভাগৰ ট্ৰেইনিং হলত অনুষ্ঠিত হৈ যায় শাখা আমিৰ সভাপতি হেমাৰী তেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা উক্ত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ৰবিনসন টেৰাঙে কাৰ্যনিৰ্বাহক সভাখনত আন দিশসমূহ ওপৰত আলোচনা বিলোচনা কৰাৰ উপৰিও আমিৰ শাখা কাৰ্যালয় নিৰ্মাণ আগন্তুক দিনত কাৰ্বি ইতিহাস সম্বন্ধীয় গ্ৰন্থ লোকসাধু সংগ্ৰহ তথা গ্ৰন্থ প্ৰকাশ কৰা আদি অতি সাৰুৱা বিষয়ৰ ওপৰত আলোচনা বিলোচনা কৰা হয় উল্লেখ্য সভাত লামমেট আমিৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যনিৰ্বাহক সদস্য বিদ্যাৰাম ৰংপি সদস্যা আইকন টিমুংপি প্ৰমুখ্য কাৰ্বি লামমেট আমিৰ হামৰেন শাখাৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে খুন্দকৰ ৰিপৰ্ট কাট নিউজ কোভিড মহামাৰীৰ বাবে সমগ্ৰ দেশখনত বিভীষিকাময় পৰিৱেশ অব্যাহত থাকিলেও দেশৰ লগতে অসম চৰকাৰেও ৰাজ্যৰ জীৱন যাত্ৰা স্বাভাৱিক কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে লগে লগে ৰাজ্যত আগন্তুক বিধানসভা নিৰ্বাচনী হ'বলৈ আৰম্ভ কৰিছে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো তদ্ৰৱ বতাহে ৰাজনৈতিক নেতা তথা কৰ্মীসকলক উঠাউল কৰিবলৈ ধৰিছে সৰুপথাৰ মণ্ডল কংগ্ৰেছৰ অধীনত ৱফং পলিং ষ্টেচনৰ অধীনত গঠন হৈছে পিচিচি সৰুপথাৰ মণ্ডল কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত সভাত আজিছন চেৰাঙে আঁত ধৰি সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় সৰুপথাৰ মণ্ডল কংগ্ৰেছৰ অধীনত ৱফং পলিং ষ্টেচনৰ অধীনত পিচিচি গঠন কৰিবলৈ অনুষ্ঠিত হোৱা উক্ত সভাখনত কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটি ব্ৰনছন তেৰাঙে মুখ্য অতিথি হিচাপে উপস্থিত থাকে লগতে উপস্থিত থাকে জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সম্পাদক মানকাটাৰ মাজি বোকাজান ব্লক মণ্ডল কংগ্ৰেছৰ সম্পাদক ডাকিৰাম সিংনাৰ সভাত উপস্থিত দলীয় নেতা কৰ্মীৰে আলোচনা বিলোচনাৰ অন্তত নহা তেৰাঙক সভাপতি মনসিং তেৰণক সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰি পিচিচিৰ কমিটি গঠন কৰা হয় সভাত আগন্তুক বিধানসভা নিৰ্বাচনত দলে জয়ী হ'ব পৰাকৈ শক্তি তথা স্থিতি নিৰ্মাণৰ প্ৰসংগত আলোচনা তথা দিহা পৰামৰ্শ আগবঢ়ায় নিউজ টেক্স ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ